পৱন দাকে ফোন কৰি মাতোচোন পৱন দাৰ লগতে কথা চথাই পাতো নহ'লে কি কৰি থাকিব আৰু গৰমত ঘৰততো একো কাৰেণ্ট নাই আজি ইয়াতে বহি পেলাই অলপ শান্তি লাগিছে খালি অকলে অকলে বহুত আমনি লাগিছে পৱন দাকে ফোন কৰোঁ ৰহ ফোনটো থাকি আহে এতিয়া কি হ'ব আৰু অকলে অকলে বহি থাকোঁ বৰষুণো এটুপ দুটুপকৈ দিছে দেখোন অ মিকু ভাইটি কি হ'ল তুমি কিহৰ কাৰণে অকলে বহি আছা পৱন দা আপোনাক মই এটা ফোন কৰিম বুলি ভাবিছিলোঁ ঘৰত টেনচন নাই বাবে ইয়াতে বহি আছোঁ আৰু কি গৰম উঠিছে নি তোমাৰ আহক আকৌ আপুনি বহো দুইটাই একেলগে আহিছোঁ ৰ'বা মোৰো গৰম উঠিলে ময়ো সেইবাবেকে গুচি আহিলোঁ ইয়ালৈ কাৰেণ্ট আমাৰ ঘৰতো নাই পাই আজি পিছে তুমি মিউজিক স্কুলৰ পৰা আহিলে নে নাই এইমাত্ৰ পাইছোঁহিহে পিছে আজি মই ডেডপুলক দেখিলোঁ কি তুমি এইটো কি কথা কৈছা মই ঠিকেই কৈছোঁ আমাৰ যেতিয়া মিউজিক স্কুলৰ পৰা আহিছোঁ এটা সৰু ল'ৰাই স্কুলৰ পৰা আহি আছিল আৰু সি এখন ট্ৰাকৰ আগত ওলাইছিল তেতিয়া ডেডপুল আহি তাক নিজৰ কোচত উঠাই বচাই দিলে আৰু সিহঁতক ঘৰত থৈ আহিলে এইটো কি কথা কৈছা আমাৰ গাঁৱত আৰু ডেডপুল পৱন দা আমাৰ গাঁৱত ডেডপুল আছে যদি তুমি ক'ত আছা জানানে সেইটোহে নাজানো পৱন দা যদি বেটমেন আৰু ডেডপুলৰ মাজত ফাইটিং হয় তেতিয়া কোন জিকিব বাৰু মোৰ মতে বেডমেন জিকিব কাৰণ বেডমেন বহুত শক্তিশালী মোৰ মতেও সিয়েই জিকিব কিন্তু মই এটা বস্তু দেখিছিলোঁ কি দেখিছিলা ভাইটি যেতিয়া ডেডপুলে সেই ল'ৰাটোক বচাবলৈ আহিছিল তাৰ আগত সি ডাঙৰকৈ ছুপাৰ হিৰ' বুলি চিঞৰি দিছিল আৰু তাৰ পৰাই ডেডপুল আহিছিলে কিজানি আমিও ডেডপুল বা বেটমেন বুলি চিঞৰিলে বেটমেন বা ডেডপুল আহি যায় তুমি ঠিকেই কৈছা পৱন দা মাতোনি বাৰু মই বেটমেনক মাতিম আৰু তুমি ডেডপুলক মাতিবা হ'ব ছুপাৰ হিৰ' বেটমেন মিকু ভাইটি এতিয়া আহিব চাগে ইহঁত আমি ব'লা উঠিয়াই দিওঁ পৱন দা আমি এটা কাম কৰিম ইহঁত দুটাৰ মাজত ফাইটিং লগাই দিম আৰু কোন জিকা আমি চাম তেতিয়া হ'বনে হ'ব খালি তুমি এইটো কাম কেনেকৈ কৰিবা আপুনি চাই থাকক না আপুনি মাজত নামাতিলে হ'ল মুঠতে আপুনি বহি থাকিব হ'ব খালি মই জানিবি ইয়াত কৰিব ন বেলেগ এটা জেগাত যাব লাগিব তেতিয়াহে মই এইটো কাম কৰিব পাৰিম তুমি যোৱা বাৰু আপুনি মাত্ৰ এটা কথাই ক'ব যেতিয়া বেটমেনক আপুনি চিঞৰিছে ন বেটমেন আপোনাৰ ফালে আহিব তেতিয়া আপুনি এটা কাম ক'ব ডেডপুলতকৈ বেটমেন শ্ৰেষ্ঠ নহয় ডেডপুলে আমাক কৈ থৈ গৈছে আৰু সি বোলে আপোনাক বহুত বেয়াকৈ পৰাস্ত কৰিব হ'ব মই ইয়াতে থকাটো ভাল হ'ব পিছৰ কামখিনিতো পৱন দাই তাত চম্ভালিছে কি হ'ল বন্ধু কেলে চিঞৰিছিলা ডেডপুল দা আপোনাক বেটমেনে কৈছে তই বহুত ভয়াতুৰ তই মোৰ লগত কেতিয়াও ফাইটিং লাগিব নোৱাৰ সেই বেটমেনৰ ইমান হিম্মত মোৰ এলেকাত মোকেই দম দিছে আজি যুদ্ধ হ'ব আজি মহাযুদ্ধ হ'ব ভাইটি তুমি মোক কথাটো কোৱাৰ কাৰণে ধন্যবাদ আপুনি শীঘ্ৰে যাওক নহ'লে সি পলাব এতিয়া তুমি ঠিকেই কৈছা মই যাওঁ কেনেকুৱা লাগিল মোৰ বুদ্ধিটো এতিয়াতো এটা গানেই গাব লাগে
দা আপুনিতো গম পালে এই কথাটো মই গম পাই গলো আজিতো ডেডপুলক মই সোধাই নেৰো এতিয়া আপুনিও যাবৰ হ'ল আপোনালোক দুয়োটা লাগকগে যাওক তুমি ঠিকেই কৈছা পৱন মই যাওঁ আজি তোক মই সোধাই নেৰিম বাই দোস্ত আজিৰ কাৰণে ইয়াতে সামৰিছোঁ মিকুৰ বুদ্ধিটো কেনেকুৱা লাগিল কওক এতিয়া ছেকেণ্ড পাৰ্টৰ কাৰণে মোৰ চেনেলটো প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব ছেকেণ্ড পাৰ্টত আমি আপোনালোকক ডেডপুল আৰু বেটমেনৰ ভিতৰত ফাইট লগাত কোন জিকিল আপোনালোকক আমি ক'ম